হাই হেল্ল' গাইজ, আজি ভিডিঅ' এটা বনাব বিচাৰিছোঁ। মই এতিয়া বৰ্তমান গৈ আছোঁ গাহৰি মাংস ল'বলৈ। জেগাটো হৈছে আমাৰ বেংগলোৰত হয়। বেংগলোৰ হলচৰৰ পৰা মই ইন্দ্ৰানগৰ আহি আছোঁ। যোনটো গাহৰি মাংস পোৱা জেগাখনৰ নাম ইন্দ্ৰানগৰ বুলি কয়। তাৰ পৰা ল'ব গৈছোঁ। বেছি দূৰ নহয়, 2-3 কিলোমিটাৰ হ'ব। মই পেডেল দি গৈ আছোঁ। বহুত ৰ'দ দি আছে, এনেকুৱা ৰ'দ দি আছে বেংগলোৰতো বহুত ৰ'দ মানে। চ' গাইজ, আজি গৈ আছোঁ গাহৰি মাংস ল'বলৈ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিছোঁ। এইটো ৰোড নহয় মানে গলি হয়, মানে গাড়ীৰ ভিতৰত গৈ আছোঁ। ৰুমৰ পৰা ভিডিঅ'টো ল'ম বুলি ভাবিছিলোঁ, কিন্তু অলপ মই কামত থকাৰ কাৰণে মানে ভিডিঅ'টো ল'বলৈ অসুবিধা হ'ল, মানে এইটো কাৰণে নল'লোঁ। ফাইনেলি গাহৰি মাংস দোকান পাই গ'লোঁ। দেখিলোঁ মানুহ নাই, চ' মাতিলোঁ যে আহক বুলি। গাইজ, সদায় আহিলে দাদাক একচুৱেলি মৰ্ণিং মই মানে তাৰ কাৰণে মই ফাৰ্ষ্ট কাষ্টমাৰ হয়। চ' ময়ো মানে আজি কটোৱা গাহৰিকণ নাপালোঁ। কালি ফ্ৰিজত সেইটোৱে ল'বলগীয়া হ'লোঁ। অলপ লেট কৰিব মন নাই, চ' সেইটো কাৰণে লৈ দিলোঁ। এইটো মানে প্ৰথম মই তাৰ কাৰণে কাষ্টমাৰ আৰু দোকান খুলিছে। মাংসটো কেনেকুৱা, খাই ভাল লাগিবনে? কমেণ্টত জনাব। একচুৱেলি তাৰ মানে ল'ৰাটো কথা কৈছে, তাৰ দুটা দোকান আছে, মানে ব্ৰইলাৰ আৰু ব্ৰইলাৰত থাকে, এইটো ল'ৰাটোক খুৱাই আছিলে মানে। চ' মই ক'লোঁ যে মানে মই খাই ভাল লাগে, মানে ৰঙা মাংসটো খাই ভাল লাগে, তাৰ টেষ্ট বেলেগ। চ' এইটো ল'বলগীয়া মানে অলপ পাৰ্টি টাইমত দেখিলোঁ, সেইটো কাৰণে মানে ৰঙাটোও ল'লোঁ আৰু চালটো ল'লোঁ। টোটেল মই মিলাই 500 টকা লৈ দিলোঁ। মানে 1 কেজি 150 গ্ৰাম, 200 গ্ৰাম, মানে 200 গ্ৰামেই হ'ল আৰু। তো সৰু সৰু পিচ মিডিয়ামকৈ কাটিব দিলোঁ দাদা। এইটো বেংগলোৰৰ গাহৰি। ইয়াত গাহৰি ফাৰ্মৰো পায় আৰু জংঘলৰো পায়। ফাৰ্মতকৈ জংঘলৰ গাহৰিটো বেছি খাই ভাল লাগে ইয়াৰো। কেতিয়াবা জংঘলৰো পায়। সিহঁতে ফাৰ্মেই হওক জংঘলেই হওক, দুটাটোকে মানে জংঘলীয়া বুলিয়ে মানে বেছি ভাল লাগে। ক'ব নোৱাৰি কোনটো জংঘলী কোনটো লোকেল, মানে ফাৰ্মৰ। তো যেতিয়া খাব তেতিয়াই টেষ্টটো মানে গম পাই যে এইটো জংঘলী হয়, এইটো বা ফাৰ্মৰ হয়। তো কাটি কৰিব দিলোঁ। এতিয়া যাম ৰুমলৈ, ৰুমতে মছলা পেকেট একদিন। সিহঁতৰ কটাৰী চাহ, সিহঁতৰ দা বুলি কয় এইটো, মানে দা কটাৰী নহয়, দা। চিধা পাই গ'লোঁ ৰুমলৈ। এইটো আমাৰ সৰু কিটচেন, যেনে তেনে 2জন মানুহ সোমাব পাৰে আৰু। তো ভাল লাগে। তেলটো আগতে থৈ দিছিলোঁ, চ'
পিঁয়াজ লগাইছোঁ, পিঁয়াজটো অলপ সিজাব দিলোঁ। আৰু আমাৰ গেছটো সৰু, ডাঙৰ গেছ ইউজ নকৰোঁ। আমি ছিংগলকৈ খোৱা, দুজন মানুহ আৰামত খায় এইটো গেছৰ লগত। তো অনা নিয়াৰ ব্যৱস্থা মানে কষ্ট নহয়, মানে ভাল লাগে, এজন মানুহ গৈ মেলি লৈ আনিব পাৰেগৈ। পিঁয়াজটো ভালকৈ পকিব দিম, ভালকৈ সিজাই ল'ম। সিজি আছে, অলপ লৰাই দিছোঁ যাতে চাৰিওফালে ভালদৰে তেলটো পৰে। ছিজনটো ভাল, এতিয়া গাহৰি মাংস খাবলৈও ছিজনটো ভাল। ৰ'দ দি আছে, বৰষুণ দি আছে, ৰ'দ বৰষুণ সমান হৈ আছে। তো ভাল আজি। আৰু গাহৰি লগালোঁ, মাংসটো লগালোঁ। আজি কি দি বনাম জানো নাই গাইজ? আজি গাহৰি মাংস আৰু ঔটেঙা, গাহৰি মাংস আৰু ঔটেঙা। বেংগলৰতো আজিকালি পায় ঔটেঙা, গছ পায়। তো আছাম যাবলৈ দৰকাৰ নাই, আছামৰ পৰা খুজিবলৈও দৰকাৰ নাই, আৰামত বেংগলৰত পায়, গছ আছে। মই বাৰু ভিডিঅ'ত বাৰু দেখাই দিম, মানে গছ, মানে ঔটেঙাটো কিমান ডাঙৰ, কেনেকুৱা হয়। কাটি থৈছোঁ বাৰু, আপোনালোকক দেখাম লাষ্টত, মানে এই মাজতে দেখাম, ভিডিঅ'ৰ মাজতে দেখাম। ভাল অলপ মাংসটো সিজিব দিয়া নে নহয়। তো মাংসটো সিজাওক ভালদৰে, চাৰিওফালে তেলটো পৰিবৰ কাৰণে লগাইছোঁ। প্ৰথমত বইল কৰিছোঁ গাহৰিটো। বাহিৰা বস্তু নহয়, আমাৰ লোকেলৰ লেখীয়া নহয়, অলপ বইল কৰিবলগীয়া হৈ যায়। অলপ এনেকৈ সিজাব দিওঁ। আমাৰ গাহৰি মাংস মছলাটো লগাই দিলোঁ, আৰু তাতে ৰেড চিলিও লগাম, হালধি লগাম। বেছি মছলা নলগাম, আমি মছলা ইমান খোৱা মানুহ নহয়, আমি ট্ৰাইবেল মিচিং মানুহ হয়, আমি ইমান নবনাওঁ। এইটো আমাৰ ঔটেঙা, বহুত ডাঙৰ ডাঙৰ হয় ঔটেঙাটো, ইয়াতে পায়, বেংগলৰতে পাব। তো ফাইনেলি আমাৰ মাংস এনেকুৱা হৈ গ'ল। এতিয়া অলপ ঢাকন দি অলপ 5-10 মিনিটমান ৰাখিলোঁ। 10 মিনিট হ'ল, আমাৰ মাংস এনেকুৱা হ'ল। 10 মিনিটৰ পিছৰ এইটো মাংস হয়। কেঁচা জলকীয়াৰ লগত বনাইছোঁ ঔটেঙা, কেঁচা জলকীয়া, পিঁয়াজ, তেল আৰু বইল গাহৰি মাংস। বৰ্তমান হৈ গৈছে, এতিয়া ঔটেঙা লগাইছোঁ। অলপ ঔটেঙাটো টেঙা হ'বৰ কাৰণে মানে ডাঙৰ ডাঙৰকৈ কাটিছোঁ, অলপ এনেধৰণে কাটিছোঁ। এনেকৈ কাটিলে ঔটেঙা টেঙা হয়, মানে চুপি ভাল লাগে, মানে ঔটেঙা জোলটোক মানে চুপি খায় গাহৰি মাংসত, কি মজা। এতিয়া খাওঁ লাগি গৈছে আৰু দেখিয়ে।
এইটো আমাৰ ঔটেঙা হয়, ঔটেঙা লগাই আছে। এটা লগাইছোঁ পূৰা 1 কেজি 1 কেজি 200 গ্ৰামত এটা ঔটেঙা লগাইছোঁ। মিক্স কৰি আছে বৰ্তমান। এনেকৈ অলপ মিক্স কৰি চাৰিওফালে তেলটো মানে ঔটেঙাৰ লগত মিক্স কৰিবৰ কাৰণে অলপ ঘূৰাই দিছোঁ, মছলাবিলাক মিক্স হ'বৰ কাৰণে। এতিয়া মিচিঙত মই কৈ আছোঁ kukumo sulla tolna. এতিয়া কুকুম চুল্লায়ে মিন্স ডাকুনি লগাই থ'ব এনেকৈ 15 মিনিট। চব্জি হৈ গ'ল, এনেকুৱা হৈ গ'ল আমাৰ চব্জিটো।